আজি আমাৰ কেবিনেটে আমাৰ যিটো MLA LED এৰিয়া ফাণ্ড বিধায়ক সমষ্টিৰ উন্নয়নৰ যিটো পুঁজি দিয়া হয়, এই পুঁজি যোৱা 5 বছৰত 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল। 5 বছৰ নহয়, 2016 চনৰ পৰা ইয়াক বঢ়োৱা হোৱা নাছিল। এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1 কোটি 50 লাখ হ'ব। অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকৈ ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ। 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব। 10% আমি ইনষ্ট্ৰুমেণ্ট, এম্বুলেঞ্চ এখন কিনিব পাৰিব, এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছোঁ। চতুৰ্থতে আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, 3য় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোচনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ, যাতে 4ৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে 3য় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়। আমাৰ মূলতঃ এইখিনি আজি কেবিনেটত সিদ্ধান্ত আছিলে। আপোনালোকে যদি কিবা কথা সুধিব বিচাৰে, মই কোৱাখিনিৰ উপৰিও নিশ্চিতভাৱে আপোনালোকে মোক সুধিব পাৰিব। 7 দিন মেক্সিমাম, কাৰণ মই অকণমান চাই চিতি দিব খুজিছোঁ যাতে খৰখেদা নহয়, গতিকে মই 7 দিন সময় ল'ম। আৰু যদি এখন এই যে আমি এখানে গেতাছি, মানে রাস্তামুখী গেতাছি, খুব গরমে থাকালাম না আর কি। তোমরা দেখতে থাকো, রাস্তায় গেতাছি আমি, এই যে
তোমাকে দেখাইতে দেখাইতে গেতাছি রাস্তায় গেতাছি তামাম গরম। সিনারিটা কেমন লাগছে দেখে কইবা ভাল লাগছে নাকি? আর তামাম গরম, ভাল লাগতেছে না গরমের মধ্যে একদম। পুলাহানে না হাইতেছে পাগারে, ওই দেখো তোমাকে দেখাইতেছিল পুলাহানে, ওই পাগার না হাইতেছে পুলাহানে পাগারের মধ্যে, ওই দেখো ওই পুকুরিতে পুলাহানে না হাইতেছে পুকুরিতে পাগারের মধ্যে। আর ওই যে আইতেছে স্কুলের ছাত্র আইতেছে, ওই যে স্কুলের পুলাহান আইতেছে, স্কুলে গেছাল। এই যে তোমাকে সব দেখাইতেছি ঘুরে ঘুরে। কিরম বাসাত নাকি ফেনে? এই জাঙ্গু ফরিদা গেল স্কুলে গেছাল, ওই যে আরেকটা গেল বোন, ওই যে পাগারে গোসল করতেছে। ওই যে আমাকে আকরাম হোসেন আইতেছে, ভিডিও স্টার্ট হয়ে গেছে গা। আমাকে আকরাম হোসেন আইতেছে আমারে মারবার নিগে, ডরাই। হাই হাই রে গরমে ঘরে থাকা না, বাইরে বেরিলাম গরমের চড়ে, ভাল লাগে না ঘরে। এই বাইরে এখন ভিডিও করতেছি আইনা বাইরে, ডরাই হাই রে। এখন ওই যে ফেলে একটু যামু, এফেলে যাই তোমাকে ওই যে ঘুরে দেখামু। এই যে গাইস দোকানে পারে গেতাছি। এই যে কলার বাগান তো দেখাই নাই। এই যে কলার বাগান, এই যে কলা ধরসাল কেন জানি খাইটা নিয়ে গেছে গা চুরি করে। চুরে নেয় কলা মলা থাকে না, চুরে নিয়ে খায় তো সব কলা চলা। ওই যে কলার বাগান, ওই যে কলা যেতে সব দেখামু এটা করে। এই যে গাইস গরমে কুলাই না, রাস্তায় বললাম। এই যে কে, এই যে কলার বাগান, এই যে আবার স্টার্ট করে দিছি। স্কুল ছুটি দিছে। ওই যে আমার পার্টনার আইতেছে একটা নুর ইসলাম নাম, ভিডিওর মধ্যে না দেখলে চলবো না। নুর ইসলাম রে, ওই যে দেখো বানাইতেছি। করো না, সাউট করো না গো, নাই কামো না। ওই যে স্কুলের ছাত্ররা গেতাছে, স্কুল ছুটি দিছে, বাইতে গেতাছি। গরম ভাল লাগতেছে না গরমের মধ্যে, তামাম গরম ছাড়ছে, কিছুই ভাল লাগে না গরমে। বাসাত নাই একটু কলার পাতাও নর না, ওই যে কলার পাতাও নর না বাসাতে, তামাম গরম। এত গরমে কি সহ্য হয়? তাই কৌছে ভিডিওটা রাত্রে সারামু, সবাই দেখবা, একটু সাপোর্ট করে দিও গাইস। ভিডিওটা রাত্রে সারুম, 4 মিনিট হয়ে গেল গা অলরেডি, আর একটু বানামু। সাড়ে 4 মিনিট হয়ে গেছে গা। এখন পরে একটা ভিডিওতে দেখা হবো। টাটা, বাই বাই।